হাই ফ্ৰেণ্ডছ, আজি বনাব লৈছোঁ মই এবিধ আমৰ আচাৰ। কেনেকৈনো বজাৰৰ দৰে আমৰ আচাৰ ঘৰতে বনাব পাৰি চাওঁচোন আহক। এয়া মই লৈছোঁ 1 কেজি আম। আমখিনি ভালকৈ ধুই লৈছোঁ মই। ধুই কাপোৰেৰে মচি শুকুৱাই লৈছোঁ। আপোনালোকেও এনেকৈ ধুই এখন শুকান কাপোৰেৰে ভালকৈ মচি ল'ব আমখিনি। আৰু এতিয়া মই আমখিনি কাটি ল'ম প্ৰথমতে। এনেকৈ মই গোটেই আমখিনি কাটি ল'ম। বৰ ডাঙৰ ডাঙৰ পিচ নাই কৰা, মই মিডিয়াম চাইজত কৰিছোঁ। এয়া আমখিনি কাটি হৈছে। ইয়াত এতিয়া মই নিমখ দিম। এতিয়া হালধি দিম। নিমখ হালধিটো মই নিজৰ হিচাপ মতে দিছোঁ। আৰু এতিয়া ভালদৰে সানি ল'ম। নিমখ আৰু হালধিখিনি আমখিনি ভালকৈ লগাকৈ ধুনীয়াকৈ সানি ল'ম। আৰু এয়া ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া এইখিনি মই ঢাকি থৈ দিম গোটেই ৰাতিটোৰ বাবে। আৰু পিছদিনা ৰাতিপুৱা আমখিনি এনেকুৱা হৈ থাকিব। চাওকচোন কিমান ধুনীয়া হৈছে। আমে নিজৰ পানীখিনি এৰি দিছে। আমখিনিৰ পৰা পানীখিনি ধুনীয়াকৈ ওলাইছে। আৰু এইখিনি এতিয়া মই এখন ডলাত ল'ম। ডলা এখনত পেপাৰ পাৰি লৈছোঁ মই। আপোনালোকে এখন চাফা কাপোৰো ল'ব পাৰে। ধুনীয়াকৈ মেলি শুকাবলৈ দিম ৰ'দত। পাতলাকৈ মেলি দিম আমখিনি। আৰু এয়া আমাৰ আমখিনি শুকাই গ'ল। আমখিনি 4-5 ঘণ্টামান শুকালেই হ'ব ভাল ৰ'দত। ইয়াতকৈ বেছি শুকুৱাব নালাগে। এয়া বগা বগা পৰিছে। আমখিনি ধুনীয়াকৈ সিজিছে। এয়া আমাৰ আম শুকাই হৈ গ'ল। মই আচাৰ বাবে লৈছোঁ এয়া মই জিৰা লৈছোঁ 2 চামুচ। পাঁচফোৰণ লৈছোঁ 2 চামুচ। পাঁচফোৰণ লৈছোঁ মই এইকাৰণে মোৰ ঘৰত মিঠি গুটি আৰু কালজিৰা বেলেগকৈ আনি থোৱা নাই। আৰু পাঁচফোৰণ দিলে আচাৰটো খাবলৈ ভালেই লাগে, গোন্ধটোও ধুনীয়া হয়। এয়া লৈছোঁ বগা সৰিয়হ 2 চামুচ, ক'লা সৰিয়হ 2 চামুচ, শুকান জলকীয়া 2টা, এটুকুৰা আদা আৰু কেইফুটামান নহৰু। এতিয়া মই শুকান মছলাখিনি একেলগে টাৱা এখনত গৰম কৰি মিক্সাৰত পিচি ল'ম। ভালকৈ মিহি নকৰোঁ। আৰু আদা আৰু নহৰুকেইটা টুকুৰা টুকুৰকৈ কাটি ল'ম। আৰু এবাটি তেল মই গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। আৰু ভিনেগাৰ লৈছোঁ। এতিয়া মই আমখিনিত গোটেই শুকান মছলাখিনি সানি দিছোঁ। আৰু ইয়াতে তেল দি দিম। যিখিনি তেল মই আগতেই গৰম কৰি থৈছোঁ। আৰু ইয়াতে মই 2 চামুচ ভিনেগাৰ দিম। যিহেতুকে মই ইয়াত আধা কেজি আমহে ব্যৱহাৰ কৰিছোঁ, বাকী আধা কেজি মই শুকোৱাৰ পিছত বেলেগকৈ থৈ দিছোঁ, বেলেগকৈ আচাৰ বনাবৰ বাবে। আৰু ইয়াত এতিয়া মই নহৰু আৰু আদা কাটি থোৱা টুকুৰাকেইটা দি সানি দিছোঁ। গোটেই মছলাখিনি ভালকৈ মিক্স কৰি যোৱালৈকে সানি ল'ম মই। যাতে গোটেই মছলাখিনি আমত সোমাই যায়। আৰু এতিয়া এইখিনি মই 3 দিনৰ বাবে এনেকৈ থৈ দিম। এয়া চাওকচোন 3 দিনৰ পিছত আমাৰ আচাৰখিনি কিমান ধুনীয়া হৈছে, কোমল কোমল, আৰু কালাৰটোও ধুনীয়া হৈছে। ইয়াত মই একো
ফুড কালাৰো ব্যৱহাৰ কৰা নাই। যিখিনি মছলা দেখাইছিলোঁ সেইখিনিয়ে দিয়া আছে। মাত্ৰ 3 দিনৰ বাবে থৈ দিছিলোঁ আৰু এই আচাৰখিনি হৈ গ'ল। এতিয়া মই এটা বৈয়ামত আচাৰখিনি ভৰাই থ'ম। কেইদিনমান ৰ'দত বটলটো দিয়াৰ পিছত আমখিনি খাবলৈ বহুতেই ধুনীয়া হ'ব। যিহেতুকে আমখিনি কেঁচাকৈ থোৱা হৈছে সেইবাবে কেইদিনমান লাগিব খাবলৈ। এসপ্তাহমানৰ পিছৰ পৰা খাব পৰা হ'ব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ আমৰ আচাৰ ৰেডি। আজিলৈ আহোঁ। ধন্যবাদ।